Hello guys, welcome back to my channel. মই ভাবি আছিলো ডেইলি ব্লগ ষ্টাৰ্ট কৰিম কিন্তু দিন বাগৰি গৈ আছিল মই ষ্টাৰ্ট কৰিব পৰা নাছিলো ভাবিলো মোৰ লগৰ ছোৱালী বিয়া খাবলৈ যাওঁ গতিকে আজিৰ পৰাই আৰম্ভ কৰো আমি বৰহুলালৈ গৈ আছো আৰু লগত আছে মোৰ ফ্ৰেণ্ড চিম্পি আৰু পৰিস্মিতা এয়া আমি কইনা ঘৰ পালোহি আৰু এয়া কইনা কাপোৰ ইস্ত্ৰি মাৰি থকা হৈছে আৰু আমি লগতে চাহ খাই আছো অনামিকা অৰ্থাৎ আমাৰ কইনাৰ বিয়াৰ কাৰণে আমি এক্সট্ৰা এক্সাইটেড আছিলো বিকজ বিয়াতে আমি এৰি থৈ অহা আমাৰ ইউনিভাৰ্চিটি মেজৰক আকৌ লগ পাম এইটো কি অত্যাচাৰ কৰা হৈছে আমাৰ ছোৱালীজনীৰ ওপৰত পাৰ্লি ৰিংকু মৈত্ৰী দৌৰা অহালৈকে থাকিব নোৱাৰিলোঁ পিছদিনাখনে কোকৰাঝাৰ ইউনিভাৰ্চিটি যাব লাগে কেডালিৰ লগত গতিকে আজিয়ে গুৱাহাটীলৈ আমি ৰাওনা হ'লোঁ আমি যোৱাকালি আহি এখন হোটেলত থাকিলোঁ আৰু এতিয়া মই আৰু মোৰ ফ্ৰেণ্ড কেডালে কোকৰাঝাৰ গৈ আছোঁ বড়োলেণ্ড ইউনিভাৰ্চিটি আচ্ছা আমি বড়োলেণ্ড ইউনিভাৰ্চিটি পাই গ'লোহি ইয়াতে কেডালিয়ে ইংলিছ ডিপাৰ্টমেণ্টত PhD কৰি আছে তাইৰ কামতে মই তাইৰ লগত আহিলোঁ গুৱাহাটীলৈ উভতি যাওঁতে এখন ধাবাত সোমালোঁ য'ত আমি সাধাৰণভাৱে লোকেল মাছেৰে এসাঁজ ভাত খালোঁ আৰু সন্ধিয়া পৰত আমি এইখন দোকানত ৰাস্তাৰ ছাইডত চাহ আৰু পকৰি খালোঁ বৰ টেষ্টি আছিলে আয়ে মোৰ বন্ধু দীপক লগ কৰিবলৈ আহিলোঁ আৰু এই ৰেকৰ্ডিংটো সিয়ে তাৰ ফোনত কৰা ভিডিঅ' কৰিছোঁ মই প'জ দিছোঁ এইটো মোৰ ন ভিডিঅ' কৰি লৈছোঁ প্ৰুফ মানে এইটো মোৰ ন No, it's mine. খাইছা মল্লিকা বাইদেউ চীজ কেক চাওঁ কি খাইছা তুমি ইমান ধুনীয়া চফ টেষ্টি নেক্সট দিনা হৈ গ'ল মই ৰেডি হৈ গ'লোঁ আৰু আজি চাওঁ মোৰ বান্ধৱীয়ে মোক ক'ত ক'ত ফুৰাবলৈ নিয়ে এইটো এটা স্কটিছ টাইপ
কাঠৰ বাংলো হয় যোনটো 1850 চনত ব্ৰিটিছে কনষ্ট্ৰাক্ট কৰিছিলে আৰু ইয়াক অসম গভৰ্ণমেণ্টে আকৌ ৰিকনষ্ট্ৰাক্ট কৰিলে ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ চেণ্টাৰ হিচাপে ৰিচেণ্টলি। ইয়াৰ ভিতৰতনো কি আছে থুলমূলকৈ আপোনালোকক দেখাবলৈ প্ৰয়াস কৰি যাম। মিউজিয়ামৰ বাহিৰৰ পৰিৱেশটো খুবেই ধুনীয়া। ইয়াত মানুহে আহি শান্তভাৱে বহিব পাৰে, গান শুনিব পাৰে। বেক চাইডত অসমীয়া ভূপেন হাজৰিকাৰ গান লাগি আছে, জয়ন্ত হাজৰিকাৰ গান লাগি আছে। ইয়াত বহি সময় কটাবলৈ একেবাৰে পাৰফেক্ট জেগা আৰু আমি বহুত ফূৰ্তি কৰিলোঁ। বেক চাইডত বাজি আছে কেতিয়াবা বেজাৰতে টোপনি নাহিলে। বাহিৰত এনেকৈ গাড়ী দুখন ৰাখি থৈছে, মোৰ বৰ পচন্দ হৈ আহিলে গাড়ীকেইখন। আৰু ইয়াত মাছ মৰা দৃশ্য দেখা পাইছোঁ, বাহিৰত খুব ধুনীয়া। এতিয়া আমি গৈ আছোঁ পানীখাইটিলৈ, আগতে গৈ পোৱা নাই। অকণমান চহৰৰ যান জঁটৰ পৰা আঁতৰি অলপ প্ৰাকৃতিক পৰিৱেশৰ লগত থাকিবলৈ মন গ'ল, সেইবাবে ভাবিলোঁ ইয়াতকৈ ভাল জেগা আৰু হ'ব নোৱাৰে। তাতে ওচৰতে কেইবাখনো সৰু সৰু ৰিজৰ্ট পাব, তাৰে এখনত সোমালোঁ আৰু খুব সুন্দৰভাৱে আমি আহাৰ গ্ৰহণ কৰিলোঁ। চাওকচোন ইয়াৰ পৰিৱেশ কি ধুনীয়া, ইয়াত খাদ্য খায়ে ভাল লাগিলে। চাওক মই কাক লগ পালোঁ, দীপক লগ পাইছোঁ আৰু লগত আছে ৰিয়াজ। ই মোক লগ পাবলৈ বৰপেটাৰ পৰা আহিছে জানেনে, থেংক ইউ। How is your feeling? Good. তই কেলে মোক ফুলাইছ? আইচক্ৰীম। আইচক্ৰীম খাব নাপায়, আৰু আইচক্ৰীম কোনে খাব দিয়া নাই? মিষ্টাৰ ৰিয়াজ ইছলাম। এতিয়া লৈ গৈছে আৰু মোক ফুলোৱা বেবীটোক।
পইতা চাবিটি ছোৱালীতকৈ বাচ্ছা এইটো যে দি দিবি আৰু পিছদিনাই ৰাতিপুৱাই যোৰহাটলৈ উভতাৰ কথা আৰু সেইবাবে আমি বাহিৰতে অলপ দেৰি আড্ডা মাৰিলোঁ আৰু দুইটাৰ পৰা বিদায় মাগিলোঁ গুৱাহাটীৰ পৰা বিদায় মাগিলোঁ খুব এনজয় কৰিলোঁ আকৌ অহা প্ৰতিশ্ৰুতিৰে বাই বাই টু গুৱাহাটী নেক্সট মৰ্ণিং আমি ঘৰলৈ ওলালোঁ নেক্সট ব্লগত আকৌ লগ পাম থেংক ইউ এভৰিবাডি